সকলকে স্বাগতম জনাইছো আসামিজ ব্লগাৰী মাৰ আনেটি নতুন ভিডিঅ' লৈ আৰু বেক সাইডে দেখিছে বেলি ফুল আৰু মই আছো বেলি ফুলৰ খেতিৰ ওচৰত মানে গাঁৱতে এজন বৰ্তা হ'ব বেলি ফুলৰ খেতি কৰিছে তাকে ভাবিছো অকনমান ফটো উঠিবলৈ আহিছো ফটো উঠিবলৈ কিন্তু বতৰটো মানে অলপ বৰষুণ দি আছে যাৰ বাবে অকন সময় আহিলো দুকপি একপি ফটো উঠিলো বাৰু কিন্তু বৰষুণ আহাৰ বাবে আকৌ ওচৰৰ খুৰা এজনৰ ঘৰত অকন সময় ৰখিলো আকৌ এতিয়া বৰষুণ কমিছে কিন্তু ৰ'দো দিছে বৰষুণো অকন পৰি আছে তাৰ লগত আছে ৰামধেনু দেখিছেনে মোৰ বেকত কিমান ধুনীয়াকৈ এটো মূৰৰ পৰা সিটো মূৰ হয় একদম তাৰলৈকে ৰামধেনুখন চাই মোৰ খুব ভাল লাগে আজিৰ পৰা 2-3 দিন আগত ওলাইছিলে ৰামধেনু এখন তেতিয়াও চালো ভাল লাগিল আৰু আজি ওলাইছে আজি আচলতে দুখন ওলাইছে এখন যে ৰামধেনু আছে তাৰ ওপৰত আৰু এখন আছে হেখন কেমেৰাত ভালদৰে উঠা নাই মানে বতৰটো যেহেতু ডাৱৰ আছে ডাৱৰৰ মাজত ৰামধেনুখন সোমাই আছে তাৰ বাবে ওলা নাই খোলা হৈছে কেমেৰাটো এ দেখিছেনে কি ধুনীয়া পৰিবেশ আৰু এই তাত আছে বেলি ওলাই আছে হে সাইডে এফালে বেলি ফুলৰ খেতি ইফালে পেলাইছে ধানৰ এয়া অলপ গজিছে আৰু সেই সাইডে আছে তিলৰ খেতি কি ধুনীয়া মানে চাৰিওফালে সেউজীয়া এটা পৰিবেশৰ মাজত আছো আমিবোৰ কি ধুনীয়া পৰিবেশ আৰু তেন্তে হলে আজি বেলি ফুলখিনি আপোনালোকক দেখাই আছো মই যেহেতু প্ৰথমতে আহি দেখিলো আপোনালোকেতো ওচৰৰ পৰা দেখা নাই সেয়েহে দেখাই আছো চাওক এ দেখিছেনে কি ধুনীয়া বেলি ফুলৰ খেতি হালধীয়া হৈ আছে আৰু এফালে ৰ'দৰ জিলিকনি আৰু এফালে বেলি ফুলৰ খেতি আৰু মই আহিছো ইহঁতৰ লগত ইহঁত দুইজনী মোৰ ফ্ৰেণ্ড হয় সৰুৰে পৰা মানে একদম প্ৰথম স্কুলত পঢ়াৰ পৰা ইহঁতৰ লগত একেলগে পঢ়িছো চাবিনা হাই এটা দি দিয়া সিহঁতে মানে পুৰা ৰামধেনুখন উঠোৱাত ব্যস্ত হাই দি দিয়া আৰু এজনী ফৰিদা হাই দিছে আৰু এজনী আছে তাই তাৰ পৰাই ৰামধেনুখন ফটো উঠাই আছে তাই যেতিয়া আহিব তাইকো আপোনালোকৰ লগত নিশ্চয় চিনাকি কৰি দিম তেন্তে হলে আপোনালোকক দেখাই থকাৰ মাজতে ময়ো দুকপিমান ফটো উঠি লওঁ নহয় জানো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই আকাশখন দেখিছেনে আকৌ বৰষুণ পৰু কিন্তু হৈ আছে আৰু বেলি ফুলৰ খেতিখিনি চাই কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে বাৰু আৰু আকৌ বৰষুণ দিলে তাৰ পাইছোগেহে মাত্ৰ আকৌ আহিল বৰষুণ আকৌ ৰিটাৰ্ণ আহি আছো আৰু এতিয়া পুৰা স্পষ্ট হৈ ওলাইছে ৰামধেনুখন অথনি ডাৱৰৰ মাজত অলপ ঘোলা দেখি আছিল মানে কালাৰটো উঠা নাছিল কিন্তু এতিয়া বহুত স্পষ্ট হৈ আহিল মোৰ কিন্তু ৰামধেনু চাই খুব ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন দেই মোৰ খুব ভাল লাগে মানে তৎক্ষণাত ওলাই যায় যিহেতু দেখা পালে মনত ফূৰ্তি লাগে আৰু ইহঁতে উঠি আছে ফটো কিন্তু মই যিহেতু ভিডিঅ' কৰিছো অকনমান লাষ্ট চিম্পি হাই এটা দি দিয়া তাই আছে পুৰা ফুলৰ সৈতে ফটো উঠাত ব্যস্ত হৈ আছে আৰু মাৰি আছে তাই আৰু এজনী সেলফি ৰাণী হৈ আছে দুইজনী ফুল পাহাৰ কি কৈছিলি ফটো উঠি আহিলো আহি পেলাই মানে বেলি ফুলৰ খেতিখিনি ক'ত থাকিল এই তাত আঁতৰতে থাকিল আমি আহিলো ফটো উঠিলো ফটোখিনি বাৰু ভিডিঅ'ৰ শেষত যিকেইখন ফটো উঠিছো সেইকেইখন আপোনালোকক দেখাম আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছো যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হলে লাইক কৰিব ওকে বাই বাই দিদা বাই তেন্তে আজিলৈ আহিছো আৰু আজি উঠা ফটোকেইখন এয়াই আছিল ভিডিঅ'টো খুব সৰুকৈ দিছো তেন্তে হলে ভিডিঅ'টো কেনে পাইছে জনাব বাই বাই